Hello dosto, I am Midul Varda. You are watching Just Talk channel. Please share and subscribe. Shutterstock News. প্ৰথমতে মই আপোনালোকক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। আজি কিছু মহাশিৱৰাত্ৰিৰ কিছু অলপ আলোচনা কৰিম। মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ ৰাতি চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰি তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুনত ধুমধামেৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ পৰা পঞ্চপ্ৰহণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়। কাশ্মীৰ শৈৱ ধৰ্মত এই উৎসৱক ভক্তসকলে হৰৰাত্ৰি বা সহজ উচ্চাৰণৰ হাৰ্ট বুলি কোৱা হয়। অলপ ইতিহাসৰ বিষয়ে জানো অলপ। কিছু সংখ্যক যোগীৰ মতে মহাশিৱৰাত্ৰিৰ দিনা শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহাশিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠৰ উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱক প্ৰতীক যোগ যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে। মহাশিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱ ধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱ সৃষ্টি, পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ স্তোত্ৰৰ পাঠ আৰু ভক্তসকলৰ সমাৱেশ কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু সেয়া সন্ধ্যাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লাভ কৰিব পাৰি। এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাগত সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজুৰাহো, পাণ্ডৱকল, সূৰ্য মন্দিৰ, মধেৰা আৰু শিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগত হয়। নাট্যশাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি বা নৃত্যৰ জৰিয়তে উপাসনা বোলা হয়। একেদৰে খাজুৰাহো শিৱ মন্দিৰসমূহত মহাশিৱৰাত্ৰিৰ মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা 8164 চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছিল। আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।